সৰু হৈ থাকোঁতে দুদিনমান স্কুললৈ গৈছিলোঁ তেতিয়া আমাৰ পঢ়ুৱাৰ শিক্ষকক আমি ছাৰ বুলি মাতিছিলোঁ তাৰপিছত মামাই স্কুল যোৱা বন্ধ কৰি দিলে তেতিয়াৰ পৰা স্কুলো পাহৰিলোঁ আৰু ছাৰ বুলি শব্দটো পাহৰি থাকিলোঁ আপুনি মন কৰক আপুনি কেকটো ভালদৰে ষ্টাডি কৰক তুমি এতিয়া বৰ্তমান কি কৰা কেতিয়াবা কাচিত ভাত ৰান্ধো আৰু মামাই মদ খাই বাহিৰত থৈ দিলে ভিতৰত দিব কিবা চাকৰি বাকৰি চাকৰি নাই নাই মানে পঢ়া শুনা নজনা মানুহ কোনো চাকৰি দিব অৱশ্যে কিবা এটা কৰাৰ মোৰ ইচ্ছা আছিল কিন্তু বেগৰ মানুহ নাই এই কেইবছৰমান আগতে গেৰেজত কাম কৰিছিলোঁ গেৰেজৰ মালিকে সন্ধিয়া 4মান বজাৰ পৰা মদ খাবলৈ আৰম্ভ কৰি দিয়ে কামৰ শেষত পইচা বিচাৰি গ'লে নাই বুলি গাড়ী পাৰি খেলি দিয়ে এনেকৈ দিন গৈ আছিল এদিন কিবা এটা কৰাত খং উঠি আছিল পইচা খুজিলেও নিদিলে দুচাৰি তোমাৰ এগেইনষ্টত মোৰ থানাত কমপ্লেইন আছে তুমি বোলে খুব মাৰপিট কৰা মাৰপিট কৰাটো মোৰ চখ নহয় বাৰু মোৰ জীৱিকাও নহয় কোনোবাই জানি যদি বদমাচি কৰিলে কেতিয়াবা দুই এচাত দিয়া হয় আমাৰ ৰাত্ৰে কি ভুল কৈছিল সোধক তাত বোলে 100 টকা লাগে আৰু নিজৰ কাৰণে কি মোৰ মুখত গুচাটো মাৰি দিছে তেওঁলোকে কোৱা কথাবোৰ সঁচা মুখত গুচাটো মনৰ পৰা বাকীবোৰ কথা মিছা ৰাত্ৰে কথা মিছাকৈ ক'ব নেকি হা 100 টকা খোজাটো সঁচা নে মিছা মই খাবলৈ নাপাই পেটত কামোচা মানি থাকিম তথাপি ইহঁতৰ নিচিনা মানুহক পইচা পত্ৰ দূৰৰ কথা ইহঁতৰ চকুলৈ মই ভুলতো নাচাওঁ এনেহ'লে মাৰিছিলে কিয় ইহঁত হৈছে ৰিক্সালৈ ভাড়া নিদিয়া মানুহ আপুনি যদি বিশ্বাস নকৰে এতিয়া মই ৰিক্সাৱালাক আনি আপোনাৰ ওচৰত হাজিৰ কৰি দিম দেখাই দিম তোমাক মানুহ মাৰিবলৈ কোনে অধিকাৰ দিলে অধিকাৰ আছে বুলি মাৰপিট নকৰোঁ কোনোবাই জানি শুনি বদমাচি কৰিলে মোৰ এই মগজটো ঠিক ঠাক নাথাকে আৰু মোৰ তেতিয়া এই হাতখন আপুনি উঠি আহে ইয়াত পুলিচ আৰু আইন আদালত এইবোৰ নাই বুলি ভাবিছা নেকি কেৱল ঘৰ আৰু ঠাই কেইটাতে আইন আদালত থাকিলে হ'ব নেকি তেওঁলোকৰ ঘৰত থাকিব লাগে এইবোৰ দেখিব লাগিব ফল পাব লাগিব তাৰমানে তোমাৰ মতে আমি ইয়াত ঘোঁৰাৰ ঘাঁহ কাটিবলৈ আছো এই ঘোঁৰাৰ ঘাঁহো কাম নহা বস্তু আপোনালোকে সেইটোৱেও কৰা নাই এই কালিনাতে কামৰ মানুহক সন্মান কৰিব জানে আৰু বেকামৰ মানুহক মাৰিবও জানে তোমাক মই কি কৰিব পাৰো জানা জানো খবৰ থাকিলে মই পাৰিব মই তোমাক লষ্ট ৱাৰ্ণ কৰি দিলো আজিৰ পিছত যদি তোমাৰ এগেইনষ্টত মোৰ থানাত কিবা কমপ্লেইন আহে তেনেহ'লে লকআপৰ ভিতৰত সোমোৱাই তোমাক মাৰি তোমাৰ হাড় মাংস